নমস্কাৰ বন্ধু বান্ধৱীসকল, ইয়াৰ ফাৰ্মিং ইউটিউব চেনেললৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। বন্ধুসকল, যদি আপোনালোকে কণী উৎপাদনৰ বাবে কুকুৰা পালন কৰিবলৈ ভাবি আছে, তেন্তে আজিৰ এই ভিডিঅ'টোত আপোনালোকৰ বাবে অতি গুৰুত্বপূৰ্ণ হ'ব। কাৰণ এই ভিডিঅ'টোত মই আপোনালোকৰ 3টা এনে কুকুৰাৰ প্ৰজাতিৰ বিষয়ে জনাম, যিবোৰে বছৰত আটাইতকৈ বেছি কণী দিয়ে। কিছুমান প্ৰজাতিয়ে বছৰত প্ৰায় 320টালৈকেও কণী দিয়ে। যদি এই বিষয়ে সম্পূৰ্ণ জানিব বিচাৰে তেন্তে ভিডিঅ'টো শেষলৈ চাব। আৰু যদি প্ৰথমবাৰৰ বাবে এয়াৰ ফাৰ্মিং ইউটিউব চেনেললৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি তলত থকা বেল আইকনটো প্ৰেছ কৰি দিব। বন্ধুসকল, যদি আপোনালোকে কুকুৰা পালন কৰিব বিচাৰে কিন্তু সঠিক প্ৰজাতিৰ কুকুৰা নিৰ্বাচন নকৰে, তেন্তে কুকুৰা পালন কৰি ভাল লাভ কৰিব নোৱাৰিব। ভুল প্ৰজাতিৰ কুকুৰা পালন কৰিলে লোকচানৰ সন্মুখীন হ'ব পাৰে। যদি আপোনালোকৰ লক্ষ্য কণী উৎপাদনৰ, তেন্তে এনে প্ৰজাতিৰ কুকুৰা বাছনি কৰিব লাগিব যিবোৰে বছৰত বেছি কণী দিয়ে। এই ভিডিঅ'টোত মই এনে 3টা প্ৰজাতিৰ বিষয়ে জনাম। 3 নম্বৰ স্থান সোণালী কুকুৰা। সোণালী কুকুৰা মূলত বাংলাদেশৰ এটা জনপ্ৰিয় প্ৰজাতি। এই কুকুৰা কণী আৰু মাংস দুয়োটাৰ বাবে পালন কৰা হয়। সোণালী কুকুৰাই বছৰত প্ৰায় 200ৰ পৰা 220টাতকৈ কণী দিয়ে। প্ৰায় 4.5 পৰা 5 মাহ বয়সত কণী দিবলৈ আৰম্ভ কৰে। সোণালী কুকুৰাৰ এটা কণী প্ৰায় 10ৰ পৰা 15 টকালৈ বিক্ৰী কৰিব পাৰিব। এই কুকুৰাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা যথেষ্ট ভাল। সেই সাধাৰণতে ৰোগ সহজে আক্ৰমণ কৰিব নোৱাৰে। ইয়াৰ উপৰিও সোণালী কুকুৰাৰ মুক্তভাৱে পালন কৰিব পাৰিব। নেপিয়াৰ ঘাঁহ, সজিনা পাত, বন্ধাকবি, বিলাহী, কলপাত, বিভিন্ন শাক-পাচলি আদিও খুৱাব পাৰিব। ইয়াৰ ফলত দানাৰ খৰচ বহুখিনি কমি যায়। 2 নম্বৰত হৈছে ৰেড আইচলেণ্ড ৰেড। ইয়াক আমি RI বুলিও জনা যায়। এই প্ৰজাতিটো আমেৰিকাৰ। ইয়াৰ গাৰ ৰং সাধাৰণতে ৰঙচুৱা। ৰেড আইচলেণ্ড ৰেড কুকুৰাই বছৰত প্ৰায় 250টাৰ পৰা 300টাকৈ কণী দিয়ে। প্ৰায় 5ৰ পৰা 5.5 মাহ বয়সত কণী দিবলৈ আৰম্ভ কৰে। ইয়াৰ কণী অলপ ডাঙৰ হয় আৰু বাদামী ৰঙৰ হয়। এটা কণী 8 টকাৰ পৰা 12 টকালৈকে বিক্ৰী কৰিব পাৰিব। এই কুকুৰাও যথেষ্ট শক্তিশালী আৰু ৰোগ প্ৰতিৰোধৰ পৰা ক্ষমতা ভাল। খাঁচাতো ৰাখিব পাৰি, মুক্তভাৱেও পালন কৰিব পাৰি। লেয়াৰ ফিডৰ লগতে ঘৰুৱা খাদ্য, সেউজীয়া শাক-পাচলি আদিও খুৱাব পাৰি। ইয়াৰ ফলত দানাৰ খৰচ কমে। 1 নম্বৰ স্থান হৈছে VV300। VV300 বা হোৱাইট লেগৰ ভাৰতৰ বহু ঠাইত কণী উৎপাদনৰ বাবে ব্যৱহাৰ কৰা হয়। যদি আপোনালোকৰ একমাত্ৰ লক্ষ্য বেছি কণী উৎপাদন, তেন্তে এই প্ৰজাতি আটাইতকৈ ভাল। এই কুকুৰাই বছৰত প্ৰায় 300ৰ পৰা 320টাকৈ কণী দিয়ে। এই প্ৰজাতিৰ এটা বিশেষ বৈশিষ্ট্য হ'ল কম দানা খাই বেছি কণী দিয়ে। কিন্তু এই কুকুৰা পালন কৰিবলৈ ভাল ফাৰ্ম মেনেজমেণ্ট অতি প্ৰয়োজন। খাঁচাত পালন কৰা হয় আৰু সঠিক যত্ন নল'লে সহজে বেমাৰত পৰিব পাৰে। সেয়ে প্ৰজাতিৰ কুকুৰা পালন কৰাৰ আগতে কিছু প্ৰশিক্ষণ লোৱাটো ভাল। বন্ধুসকল, প্ৰথমবাৰৰ বাবে কুকুৰা পালন আৰম্ভ কৰিছে, মূলধন কম, ৰিস্ক কম ল'ব বিচাৰে, তেন্তে সোণালী বা ৰেড আইচলেণ্ড কুকুৰা আৰম্ভ কৰক। যদি মূলধন ভাল আছে আৰু একমাত্ৰ লক্ষ্য হৈছে বেছি কণী উৎপাদন কৰা, তেন্তে VV300 পালন কৰিব পাৰে। এই 3টা প্ৰজাতিৰ ভিতৰত আপোনালোকৰ মতে কোনটো সৰ্বোত্তম? কমেণ্ট ছেকশ্যনত নিশ্চয় জনাব। ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব আৰু আপোনালোকৰ বন্ধু-বান্ধৱীক আৰু পৰিয়ালৰ সৈতে শ্বেয়াৰ কৰি দিব। ধন্যবাদ।